মানুষগুলা স্বাগতম মোৰ চেনেলত চিঞ্চবল কৰি মই আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আমাৰ ঘৰত পিঠা পুৰা দৃশ্য দেখুৱাই আছোঁ। যিবিলাকে পিঠা পুৰবা নাজানে সেইবিলাকে চাব আৰু যিবিলাকে জানে সেইবিলাকে আঁতৰি যাব এইটো ভিডিঅ'ৰ পৰা। আৰু আজি লাইন নাই আজি, গতিকে ছাতিৰ পোহৰেৰে আপোনালোকক দেখুৱাই আছোঁ। গতিকে তামান বতাহ বৰষুণ তাৰে মাজতে আমি ছাতিৰে হ'লেও দেখুৱাই আছোঁ। গতিকে চাই থাকক। পিঠা পুৰাৰ কাৰণে আপোনালোকক বন্নি চাউলৰ গুড়া লাগিব। এইবিলাক হৈছে গুড়া, বন্নি চাউলৰ গুড়া, বেলেগ চাউলৰ গুড়া দিলে নহয়। গতিকে বন্নি চাউলৰ গুড়া দি পিঠা বনাব লাগে। গতিকে তাৰপিছত এইটো হৈছে পাতচৰু, এইটো পাতচৰুত পিঠা বনোৱা হয়। এতিয়া আমাৰ ধুনীয়াকৈ বাবুই বনাই আছে। আমাৰ যিহেতু বৰ্তমান ছোৱালী তোৱালী কোনো নাই, গতিকে আৰু মায়েও বনাইছিল দেচোন আগতে, গতিকে এতিয়া বাবুই বনাই আছে। তাৰপিছত এইটো পাতচৰু দেখুৱালোঁ আপোনালোকক। তাৰপিছত এডাল এনেকৈ বাঢ়ি ল'ব লাগে। বাৰীডাল মানে কি এতিয়া মিঠাইখিনি এনেকৈ দিবৰ কাৰণে ভাল আৰু। এতিয়া বাবু বনাই আছে। এইখিনি আমাৰ পিঠা বেছি হোৱা নাই, তাৰমানে নতুনকৈ পুৰিছোঁহে। গতিকে এইখিনি তাৰপিছত মানে আমাৰ লাইন নাই, লাইন নোহোৱাৰ কাৰণে এইকেইটা চাকি, এইটো এটা চাকি। তাৰপিছত জুইখিনি নুমাই গ'লে তাৰমানে আমি চুঙা এটা লাগে। এইটো এটা চুঙা, এইটো বাঁহৰে বনাই লোৱা চুঙা। এনেকৈ দিলে তাৰমানে ফুকোৱা যায়, এইটো এটা চুঙা। গতিকে এনেকৈ বনাই আছোঁ আমি পিঠা। গতিকে প্ৰথমৰ পৰা আপোনালোকক দেখুৱাই আছোঁ মই পিঠাখন কেনেকৈ পুৰে। গতিকে এইটো পাতচৰুটো দিব লাগে। দিয়াৰ পিছত কৰচখনেৰে ধুনীয়াকৈ এনেকৈ দীঘলকৈ দিব লাগে। তাৰমানে অকণমান দীঘল হ'লে তাৰমানে পিঠাখন দেখাত ভাল হয়। গতিকে তাৰপিছত ইয়াতে মানে ওপৰত আপোনালোকে তিল দিব পাৰে, কিছুমানে তিল দিয়ে, কিছুমানে ৰঙালাও দিয়ে। মই কিন্তু দেখা নাই, কিন্তু ৰঙালাওৰ পুৰে বুলি কৈছে আৰু, কিন্তু মই দেখা নাই। তাৰপিছত তিল, আমি এতিয়া নাৰিকল আৰু মিঠাইৰে, গুড় মিঠাইৰে পুৰি আছোঁ পিঠাখন। গতিকে এনেকৈ দিব। দিয়া হোৱাৰ পিছত অকণমান তাৰমানে গৰম হ'ব দিব লাগে। গৰম হোৱাৰ পিছত আপোনালোকে এনেকৈ বাৰী এডাল ল'ব। বাৰী এডাল লৈ কেনে ধুনীয়াকৈ মেৰাই দিব। এনেকৈ মেৰাই থাকিব। মেৰা হোৱাৰ পিছত মানে অকণমান ছাইডত থ'ব লাগে। ছাইডত থ'লে অকণমান ভাল, মানে কি ধুনীয়াকৈ মেৰ খায়। মেৰ খোৱাৰ পিছত মানে মেৰটো খুলি নাযায়। আৰু পাতচৰুটো বহুত গৰম, সেইকাৰণে ভালকৈ পুৰিব পৰা নাই। তাৰমানে বহুত দেৰি হ'ল না পুৰা, গতিকে এইখিনি পুৰি আছে। মানে এক খৰাহি হৈ গ'ল আগতে, মায়ে পুৰিছিলে। গতিকে এই খৰাহি আৰু তাৰমানে এক খৰাহি নহয় আৰু, তাৰমানে হেৰিও বেছি নাই, মিঠাইও বেছি নাই, শেষেই হ'ল, অকণমান আছে। গতিকে এইখিনি পুৰাৰ পিছত এইখিনি তাৰমানে গুড়াখিনি ৰ'ব। ইয়াৰে তাৰমানে আকৌ তেল পিঠা বনোৱা হ'ব। কালি তাৰমানে তেল পিঠা বনাম ৰাতিপুৱা। কালি যিহেতু গৰু বিহুত তাৰমানে আমি তেল পিঠা বনাম। গতিকে এইখিনি আপোনালোকক দেখুৱাই দিলোঁ কেনেকৈ পিঠাখন পুৰিব পাৰি। গতিকে আপোনালোকে দেখা পালে, মানে কি আমাৰ গাঁৱত ল'ৰা ছোৱালী বেছিভাগে তাৰমানে পিঠা পুৰিব জানে। মানে গাঁৱত তাৰমানে যিহেতু পিঠা পুৰাৰ পৰিৱেশটো আছে, গাঁৱত নিজে মানুহ পিঠা পুৰে, টাউনৰ নিচিনা নহয়, টাউনততো কিনি আনে। গতিকে গাঁৱত আমাৰ পৰিৱেশটো অকণমান বেলেগ। গতিকে আমাৰ তাৰমানে লাইন নাই, লাইন নহ'লেও তাৰমানে আমাৰ এইকেইটা চাকিৰে আমি পিঠা পুৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোকক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকে আমাৰ তাত পিঠা খাব আহিব। মায়ে তাৰমানে নাৰিকল জহাই আছে, মানে এইটো নাৰিকল জহাই আছে। তাৰপিছত এইখিনি হৈছে আলা চাউলৰ গুড়া, মানে আমি চুজি নেদোঁ, এইটো আলা চাউলৰ গুড়া, লোকেল যিহেতু আমি, গতিকে গাঁৱৰ তাৰমানে পূৰা একদম লোকেল বস্তু আমি বনাওঁ। গতিকে এইটো মায়ে বনাই আছে ইয়াতে, তাত বাবুই বনাই আছিল, ইয়াতে মায়ে বনাই আছে। ইয়াত তাৰমানে লাড়ু বনাম। গতিকে লাড়ু বনাওঁ, আপোনালোকক দেখুৱাই আছোঁ পিছত। গতিকে চাই থাকক ভিডিঅ'টো। আমি এতিয়া লাড়ু বনোৱাৰ কাৰণে ধুনীয়াকৈ তাৰমানে মায়ে এই গুড়াখিনি চালি আছে। চালা হোৱাৰ পিছত তলত দিখি দেখাই দিছোন মায়ে, এইখিনি তাৰমানে চুজিলৈ পূৰা পৰিণত হৈছে, মানে চুজি বুলিয়ে ক'ব পাৰি। গতিকে এইটো আমি ঘৰত বনোৱা নেচাৰেল চুজি, আপোনালোকে দেখা পাইছেনে, পূৰা একদম চুজি আৰু। গতিকে ইয়াতে আমি লাড়ু ধুনীয়াকৈ বনাম নাৰিকলেৰে। গতিকে চাই থাকক, দেখুৱাই আছোঁ আৰু আমাৰ এতিয়া তাৰমানে লাড়ু বনোৱা ষ্টাৰ্ট। আৰু মায়ে আৰু মানে আবুই লাড়ু বনাই আছে। আমি এতিয়া ঢেঁকীশালি ঘৰতে আছোঁ, ইয়াতে বনাই আছোঁ। গতিকে মায়ে জিকি হ'লেও লাড়ু বনাইছে। গতিকে লাড়ুৰ সোৱাদটোৱে অকণমান বেলেগ হ'ব। আপোনালোকে আৰু মেঘৰ গাজনি শুনি আছেনে, এনেকুৱা বতাহ বৰষুণ দিছি, তাৰমানে একদম উপায় নাই আৰু। তথাপিও আমাৰ মৰমৰ বিহুটি, গতিকে আদৰিব লাগিবই। তাৰ কাৰণে আমি পূৰা একদম প্ৰচেষ্টা কৰি আছোঁ, মানে লাড়ু পিঠা বনাই। তাৰপিছত কালি আকৌ তেল পিঠা বনাম, কালি যিহেতু গৰু বিহু, গতিকে তেল পিঠা বনাম আৰু কিবাকিবি বনাম। গতিকে আপোনালোকক দেখুৱাই গৈ থাকিম। আৰু আপোনালোকে আকৌ নক'ব মই লাড়ু পিঠা বনাব নাজানো বুলি। মই তাৰমানে ভিডিঅ' কৰি থকাৰ কাৰণে মই লাড়ু পিঠা বনোৱা নাই। গতিকে মই লাড়ু পিঠাও বনাব পাৰোঁ। গতিকে আপোনালোকে যদি মোৰ লগত চেলেঞ্জ কৰিব বিচাৰে আহিব পাৰে। গতিকে মই আপোনালোকক লাড়ু পিঠা বনাই দেখুৱাম। গতিকে আপোনালোকে বনাব পাৰে নে নোৱাৰে, গতিকে কমেণ্ট কৰি জনাব। গতিকে এইবিলাক বস্তু সকলোৱে
বনাব জানিব লাগে গতিকে যিহেতু এইবিলাক আমি গাঁৱৰ মানুহ গতিকে সকলো বস্তু জনাৰ দৰকাৰ আৰু আপোনালোকক এইখিনিতে এটা কথা কওঁ যে মানে কি কিনি অনা চুজিতকৈ ঘৰত বনোৱা চুজি মানে বেছি ভাল আৰু ঘৰত বনোৱা সোৱাদটোৱে বেলেগ আৰু আপোনালোকক মানে ওপৰৰ পৰা অকণমান দেখুৱাই আছোঁ ইয়াতে বাবুই পুৰি আছে এইটো আমাৰ তাৰমানে বাহিৰা ঘৰ মানে ঢেকীয়ালী ঘৰ এইটো হৈছে আমাৰ ঢেকী ইয়াতে গুড়া খুন্দিছিলোঁ দিনত তাৰপিছত এইপিনে ওপৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ যিহেতু আমাৰ ড্ৰোন নাই গতিকে ময়ে ড্ৰোন হৈ আপোনালোকক দেখুৱাই আছোঁ আৰু লাড়ু পিঠা বনোৱা হোৱাৰ পিছত আমি তাৰমানে ভাত খাম মানে ইয়াতে কণী ধুনীয়াকৈ বনাই থৈ দিছে মায়ে তাৰপিছত এই কুকাৰ ভাত মানে কালি খাৱাৰ কাৰণে যিহেতু গৰু বিহুৰ দিনা তাৰমানে জকৰা ভাত খোৱা হয় গতিকে পঁইতা ভাত বুলি কয় কিছুমানে নাজানে গতিকে কালি ভিডিঅ' এটা কৰি আপোনালোকক দেখুৱাম গতিকে গৰু বিহুত আমি কি কৰোঁ আৰু কালিৰ কাৰণে ৰাতিপুৱাৰ কাৰণে গৰু বিহুৰ কাৰণে তাৰমানে এইখিনি হৈছে মাহ আৰু ইয়াৰ লগত মঠা দিব লাগে মঠাটো বেলেগ বস্তু আপোনালোকে চিনি পায় কিছুমানে চিনি নাপায় আৰু এইবিলাক হৈছে বুট গতিকে মুখখিনি ক'ত জিকাই থৈছে মই দেখা নাই গতিকে বুট মুখ জিকাই থৈ দিছে এইখিনি মাহ গতিকে এইখিনি কালি আমি ঘঁহিব লাগিব ইয়াৰ লগত হালধি দি মাহ মঠা বুলি কয় যে ইয়াৰ লগত মঠা দিব লাগিব এইখিনি হৈছে মাহ মঠা আৰু ইয়াতে আপেল আৰু কল আনি থৈ দিছে আৰু ইয়াতে লাও আৰু বেঙেনা আনি থৈ দিছে তাৰপিছত ইয়াতে হালধি আৰু কাজাল গুড়ি আছে এইখিনি হৈছে আলা চাউলৰ গুড়ি মানে কালি পকা লাড়ু বনোৱাৰ কাৰণে কালি দিনত পকা লাড়ু বনোৱাৰ কাৰণে এইখিনি আবুই ভাজি আছে আমাৰ LPG আবু আপোনালোকে আবুকটো চিনিয়ে পায় LPG আবু ভিডিঅ' যিবিলাকে চায় সেইবিলাকে আমাৰ LPG আবুক চিনি পায় মালটো যি খায় এতিয়া আমাৰ LPG আবু আৰু আমাৰ এতিয়া বৰ্তমান তাৰমানে লাড়ু পিঠা বনোৱা সমাপ্ত হ'ব গতিকে এইখিনি তাৰমানে লাড়ু বনোৱা হৈ গ'ল লাড়ু বেছি বনোৱা নাই কমকৈ বনাইছে তাৰপিছত এইখিনি গুড়া ৰৈ গ'ল পিঠা বনোৱাৰ কাৰণে তাৰপিছত এইখিনি তাৰমানে পিঠাখিনি ইয়াতে অকণমান থৈ দিছোঁ ইয়াতে অকণমান বৰষুণ পৰিল গতিকে এইখিনি অকণমান গৰম দি কেনে অকণমান আকৌ গৰম কৰি দিছোঁ গতিকে এইখিনি আছিল গতিকে কালি আৰু কিবাকিবি বনাম পকা লাড়ু তাৰপিছত তেল পিঠা আৰু কিবাকিবি আছে আপোনালোকক দেখুৱাই থাকিম গতিকে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত গতিকে এতিয়া ভিডিঅ'টো আপলোড দিব লাগে গতিকে বৰষুণ বতৰ গতিকে আপলোড দিওঁ গতিকে চাই থাকিবা আৰু বেলেগ ভিডিঅ' আৰু যদি ভিডিঅ'বোৰ ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে